পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদীয় সমষ্টি এলেকাত স্থাপন কেইবাটাও নিৰ্মাণৰ আধাৰশিলা আৰু নৱনিৰ্মিত ভৱনৰ উদ্বোধন বুকাজান শিক্ষা খণ্ড অধীনৰ সৰ্বশিক্ষা অভিযান উদ্যোগত হাংজাংলাংছ বধিৰ শিশুসকলক চিকিৎসা সেৱা বিতৰণ কাণৰ যন্ত্ৰ হাফলঙত বাইতেসকলৰ বৰ্ণিল মহোৎসৱ নুলডিং কোট উলহ মালহেৰে সম্পন্ন নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা তেৰণবি আগবাঢ়িছো প্ৰথমটো খবৰলে মুখ্য চহৰৰ লগতে দাঁতি কাষৰীয়া এলেকাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অধ্যক্ষ হৰেন সিং বে আৰু বিধায়ক ডাক্তৰ মানসিং ৰংপিয়ে স্থাপন কৰিলে কেইবাটাও নিৰ্মাণৰ আধাৰশিলা আৰু উন্মোচন কেইবাটাও নৱনিৰ্মিত ভৱন হয় যদি আধাৰশিলা স্থাপন আৰু কেইটামান নৱনিৰ্মিত ভৱন উদ্বোধন কৰিলে পৰিৱৰ্তন অহা বুলি কয় তেন্তে হয়তো ক'বই লাগিব মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিৱৰ্তনৰ ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্যিক বিত্তীয় পুঁজিৰ অধীনত হামৰেন এলেকাৰ পৰ্বত থান ৰংকেৰ থলীৰ নিৰ্মাণৰ বাবে ক্ষেত্ৰ উন্নয়নৰ কাৰ্য আধাৰশিলা স্থাপন মুখ্য কাৰ্যবাহী ৰংহাং বিধায়ক ডাক্তৰ ৰংপি কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণ সদস্যক্ৰমে মঙ্গল সিং টিমৌ ৰীনা তেৰাংপি দৰসিং ৰংহাং পৱন কুমাৰৰ উপস্থিতিত ক্ষেত্ৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে পৰিষদৰ অধ্যক্ষ হৰেন সিং বে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে 2017-18 বৰ্ষৰ বিত্তীয় পুঁজিৰ অধীনত হামৰেনৰ পৰা ৰংহাং ৰংবঙলৈ 30 লাখ টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন 2017-18 বৰ্ষৰ বিত্তীয় পুঁজি অধীনত 31.27 লাখ ব্যয় সাপেক্ষে নংক্ৰং গাঁৱত HP মাল্টি কালভাৰ্ট আৰু ৰিটেইনিং ৱাল নিৰ্মাণৰ আধাৰশিলা বিধায়ক ডাক্তৰ মানসিং ৰংপিৰ দ্বাৰা স্থাপন তিনথং ব্লক এলেকাৰ NEC পথৰ MNBT 2017-18 আৰু 2018-2019 SODP বিত্তীয় বৰ্ষৰ অধীনত আধাৰশিলা GAD কলনীৰ পৰা নংক্ৰঙলৈ নেপালী বস্তি হৈ 4730 মিটাৰ পথ নিৰ্মাণৰ মুখ্য কাৰ্যবাহী সদস্যৰ দ্বাৰা আধাৰশিলা ৰংহাং চিংটনৰ পৰা ৰেশম বিভাগৰ কাৰ্যালয়লৈ ৰং চিংটন হৈ পথ উন্নয়নৰ বাবে মুকলি আমবিনঙলৈ যোৱা 88.46 লাখ টকা ব্যয় সাপেক্ষে উমতেলিলৈ নৈ দলং নিৰ্মাণৰ আধাৰশিলা হামৰেনত RMSৰ সৌজন্যত 1,70,50,700 টকাৰ ব্যয় সাপেক্ষে ছোৱালী আৱাসিক মুখ্য কাৰ্যবাহী ৰংহাঙৰ দ্বাৰা উন্মোচন আমবিনং নৈৰ ওপৰত উলুমা দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্য সমাপ্ত কৰিয়ে দলটি ৰংহাং ৰংবঙলৈ গৈ ৰজা তথা তেওঁৰ পৰিষদ বৰ্গৰে সভা অনুষ্ঠিত কৰে ভাষণ প্ৰসংগত তুলিৰাম ৰংহাঙে ৰংবং এলেকা উন্নয়নৰ বাবেও কেইবাটাও সা সুবিধা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে উল্লেখ্য এই আটাৰবোৰ অনুষ্ঠানতে বিধায়ক ডাক্তৰ মানসিং ৰংপি আৰু অধ্যক্ষ হৰেন সিং বে প্ৰমুখ্যে বহু কাৰ্যবাহী সদস্য ৰংহাঙৰ পাৰিষদ বৰ্গ উপস্থিত থাকে বুকাজান শিক্ষা খণ্ড অধীনৰ সৰ্বশিক্ষা অভিযান উদ্যোগত হাংজাংলাংছত বধিৰ লোকসকলক চিকিৎসা সেৱা শিবিৰ অনুষ্ঠিত কৰে আজি পুৱা প্ৰায় 10 বজাৰ পৰা অনুষ্ঠিত চিকিৎসা শিবিৰত বৃহত্তৰ অঞ্চলটোৰ বহু শিশুৱে এই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰি চিকিৎসাৰ লাভ উঠায় সৰ্বশিক্ষাৰ অভিযান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ষ্টাৰ কি যৌথ উদ্যোগত অনুষ্ঠিত চিকিৎসা শিবিৰত শিশুসকলক কেৱল চিকিৎসা সেৱাই আগবঢ়াইছিল এনে নহয় বধিৰ শিশুসকলক কাণৰ যন্ত্ৰও প্ৰদান কৰে নতুন দিল্লীৰ নয়ডাৰ পৰা অহা ডাক্তৰ আনন্দ সিং আৰু ডাক্তৰ ৰামকুমাৰ সিঙে শিশুসকলক কাণৰ পৰীক্ষা কৰি একেবাৰে বধিৰ শিশুসকলক কৃত্ৰিমভাৱে শুনিব পৰা যন্ত্ৰ লগাই দিয়ে নিজৰ শিশুসকল যন্ত্ৰৰ সহায়ত কাণেৰে শুনিব পৰা হোৱাত অভিভাৱকসকল অতিশয় আনন্দিত হোৱাৰ লগতে উদ্যোক্তাসকলক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে উল্লেখ্য চিকিৎসা শিবিৰত চিকিৎসা গ্ৰহণ কৰি প্ৰায় 20 গৰাকী শিশুসকলে এই শিবিৰৰ যোগে উপকৃত হয় বুকাজানৰ পৰা আনন্দ তেৰাং ৰিপৰ্ট কাপ নিউজ
হাফলঙত বাইতেসকলৰ বৰ্ণিল মহোৎসৱ নুলডিং কোট আজি উলহ মালহেৰে সম্পন্ন হয়। বাইতে কালচাৰেল অৰ্গেনাইজেশ্যনৰ সৌজন্যত অনুষ্ঠিত এই বৰ্ণাঢ্য মহোৎসৱত ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য এছ.টি. জেমৰাংখলে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমৰ নৃগোষ্ঠীয় লোকসকলৰ বাৰেৰহণীয়া সাংস্কৃতিক মহোৎসৱসমূহৰ ভিতৰত ডিমা হাছাও জিলাৰ বাইতেসকলৰো এই নুলডিং কোট মহোৎসৱ অতিকৈ উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। হাফলঙৰ ফিয়াংপুং খেলপথাৰত অনুষ্ঠিত নুলডিং কোট মহোৎসৱত যুৱক যুৱতীসকলে নিজৰ নিজৰ বাৰেৰহণীয়া পোছাক পৰিধান কৰি পৰম্পৰাগত নৃত্য গীত পৰিৱেশন কৰে। এই অতিকৈ উৎসাহ আৰু আনন্দপূৰ্ণ মহোৎসৱটি উদযাপন কৰাৰ অৰ্থই হৈছে জীৱনটোক পুনৰ নতুন শৈলীৰে আৰম্ভ কৰা। সেয়েহে পুৰণা আটাইবোৰ শৈলী ভাৱ বৰ্জন কৰাৰ লগতে দুখ ক্ষোভ হতাশা তথা প্ৰাপ্তি অপ্ৰাপ্তি পাহৰি সকলো বন্ধু বা ভাই ভাই হিচাপে নতুনকৈ অনাগত ভৱিষ্যতৰ পথত খোজ দিয়াটোক বুজায় এই নুলডিং মহোৎসৱে। লগতে নতুন বৰ্ষৰ বাবে শুভ কামনা কৰি নতুনকৈ খেতি বাতি কামত নিয়োজিত হ'বলৈ অনুপ্ৰাণিত কৰে এই মহোৎসৱে। উল্লেখ্য মহোৎসৱথলীত ইফালে বাইতে প্ৰাণোঞ্চল যুৱক যুৱতীৰ দ্বাৰা বাৰেৰহণীয়া বিভিন্ন লোকনৃত্য গীতৰ অনুষ্ঠান পৰিৱেশন, আনফালে পৰম্পৰাগত বস্ত্ৰ তথা দৈনন্দিন সামগ্ৰী বিক্ৰী তথা প্ৰদৰ্শনী বজাৰৰ সম্ভাৰেৰে দৰ্শকৰ যথেষ্ট আকৰ্ষণ কৰা পৰিলক্ষিত হয়। হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Siraknon, Birta Kamei Nangliphan. State Bank of India is organizing a combined mega camp on 8, 9 and 10th of January 2018 at SBI Defu branch, Lumding Road. Up to 50% discount longpo, loan kachitu uneya tubaphan. Labangso abarsai keme endonon, lapen bank loan chipi une pen chapachok dunon. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ। Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like boys and girls hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971-592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom,
opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435 433 011 or 96788 35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road, near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka, 9435539500. Assamese Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আমাৰ চকুৰ আগত বাটে বাটে পিয়াপি দি ফুৰা চিনাকি দেখিও কুকুৰবোৰ নিখেক হৈ যাব নেকি আপুনি মই এই কথা আগতে ভবা নাই যদি এতিয়া ভাবিবৰ হ'ল কিয়নো কাৰ্বি আংলঙৰ বিভিন্ন কোণৰ পৰা অনা দেখিও প্ৰজাতিৰ কুকুৰ ডিফু ৰেলৱে ষ্টেচনৰ পৰা বস্তাত ভৰাই শতাধিক সংখ্যাত ডিমাপুৰলৈ চালান অব্যাহত ৰেলৱে আৰক্ষীৰ নাকৰ আগেৰে এনে কুকুৰবোৰ বস্তাত ভৰাই টুম আকাৰে বান্ধি ডিমাপুৰলৈ নি আছে ৰেলৱে আৰক্ষীয়ে দেখিও চকুমুদা কুলৰ ভাৱত আৰু এই ক্ষেত্ৰ নীৰৱ দৰ্শক জিলা প্ৰশাসন আৰু ডিফু চহৰৰ সামাজিক দল সংগঠন ঘৰে ঘৰে এলচিচিয়ান জাৰ্মান চেফাৰ আদি বিলাতী তথা বিদেশী প্ৰজাতিৰ কুকুৰৰে ভৰি পৰাত এতিয়াৰ দেখিও লেৰেলা কুকুৰবোৰৰ কদৰ নাইকিয়া হ'ল এই চেগতে একাংশ অসাধু চক্ৰই ব্যৱসায় আৰম্ভ কৰিছে দেখিও কুকুৰৰ আগতে বাটে বাটে খোজকাঢ়ি গলে বহু কেইটা কুকুৰক বাটত পিয়াপি দি থকা পৰিলক্ষিত হয় প্ৰাতকালত এনে ধৰণৰ কুকুৰৰ সতে সাক্ষাৎ হয় বহুত কিন্তু আজি কেইবাদিনৰে পৰা এনে দেখিও কুকুৰৰ সংখ্যা দেখিবলৈ নোপোৱা হৈছে দেখা গলেও খুব কম সংখ্যকহে দেখা যায় যি সময়ত অসমৰ ভিতৰত আটাইতকৈ সচেতন জিলা বিটিএডি চৰকাৰে কুকুৰৰ সংৰক্ষণৰ কথা চিন্তা কৰাৰ লগতে কুকুৰৰ বাবে মৰিখলি স্থাপনৰ কথা ভাবিবলৈ লৈছে আমাৰ ইয়াত চৰকাৰী তথা জ্ঞানী মানুহ আটায়ে কেৱল নিজৰ কথা ভাবিও উৱা দিশ নোপোৱাৰ দৰেহে হৈছে কাৰ্বি আংলঙতো কোনো সামাজিক দল বা সংগঠনে আগভাগ লৈ চৰকাৰক কুকুৰৰ অবৈধ ব্যৱসায় বন্ধৰ বাবে পদক্ষেপ গ্ৰহণ কৰি জনমত গঢ়িব নোৱাৰেনে ৪০ আসাম ৰাইফলছে এই প্ৰতিষ্ঠা দিৱস উপলক্ষে হাফলঙৰ পৰা শিলচৰলৈ সাইকেল সমতল বাহিৰ কৰি ত্ৰিপুৰা মিজোৰামত থকা আসাম ৰাইফলছৰ শান্তি একতা উন্নয়নৰ বাণী প্ৰচাৰ কৰিছে ডিমা হাছাও জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই আজি আসাম ৰাইফলছৰ হেডকোৱাৰ্টাৰ AIGRৰ ষষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱস ৪০ আসাম ৰাইফলছৰ কমাণ্ডেণ্ট গগন পাণ্ডে আৰু চৰকাৰী বাগানৰ আসাম ৰাইফলছৰ কেম্পৰ মেজৰ শৈলেন্দ্ৰ যাদৱ তথা আন বিষয়াসকলৰ উপস্থিতিত সমাৰোহৰ ফ্লেগ অফ কৰে আসাম ৰাইফলছৰ আন অঞ্চলৰ 10 গৰাকীকৈ বিষয়ববীয়াৰ অংশগ্ৰহণেৰে সমতল যাত্ৰা হয় দলটোৱে আজি হাৰাংগাজত আজি নিশা কটাই পুনৰ শিলচৰলৈ পুৱাৰ পৰা যাত্ৰা আৰম্ভ কৰিব য'ত মিজোৰাম আৰু ত্ৰিপুৰাৰ পৰা আসাম ৰাইফলছৰ বিষয়ববীয়াসকল আহি আছে উল্লেখ্য
আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে হেডকোৱাৰ্টাৰৰ পৰা 15 কিলোমিটাৰ নিলগৰ ৰেড জলত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি স্থানীয় লোকসকলক চিকিৎসা সেৱা প্ৰদান কৰে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ বুকাজানৰ খটখটিত অনুষ্ঠিত হৈ থকা শীতকালীন প্ৰাইজমানি ফুটবল চেম্পিয়নশ্বিপ টুৰ্ণামেণ্ট বৃহস্পতিবাৰে পৰিল সফল সামৰণিৰ দিনা অনুষ্ঠিত চূড়ান্ত খেলত হিডিপিৰ দিশয় ফুটবল ক্লাব আৰু হিংচং ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হয় কেএছএ বুকাজান জিলা কমিটিৰ উদ্যোগত অনুষ্ঠিত আজি চূড়ান্ত প্ৰাইজমানি ফুটবল খেলত দিশয় ফুটবল ক্লাবে হাঞ্জালাংছৰ হিংচং ফুটবল ক্লাবক 5-2 গলত পৰাস্ত কৰে অৰ্থাৎ দিশয় ফুটবল ক্লাবে বিজয় সন্মান অৰ্জন কৰে সামৰণি ফুটবল খেলত কেএছএ কেন্দ্ৰীয় কমিটিৰ সভাপতি সিমিয়ন ৰংফাৰে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰি সন্মানীয় অতিথি হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জিতু ফুকন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা কমিটিৰ উপদেষ্টা হৰেন ইংটি কেএছএ জিলা কেন্দ্ৰীয় কমিটিৰ লংকিৰি ইংটি বিত্ত সম্পাদক ৰাজু ইংলেণ্ড প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকল উপস্থিত থাকে উল্লেখ্য যে চূড়ান্ত খেলত টেনিছন টিছৈ দিশয় টিমং ফুটবল ক্লাবৰ হৈ উত্তম খেলুৱৈ পুৰস্কাৰ আৰু দেউৰিগ্ৰই আটাইতকৈ বেছি গ'ল দিয়া খেলুৱৈ পুৰস্কাৰ অৰ্জন কৰে আনন্দ তেৰা আৰু অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ